নমস্কাৰ। অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক হিয়া ভৰা মৰম শুভেচ্ছা তথা উলগ্ন। বিহু অসমৰ জাতীয় উৎসৱ। জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে একেদৰে পালন কৰা এক আনন্দীয় উৎসৱ। মাঘ বিহু। মাঘ বিহুৰ আগদিনা উৰুকা আৰু পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা দুমাহী আৰু সেইদিনা মাঘ বিহু পালন কৰা হয়। মাঘ বিহুৰ মাহটোত সকলোৰে ধান চপাই আজৰি হয় আৰু জিৰণি লয়। খেতি থকা সকলৰ ভঁৰাল ধানেৰে উপচি পৰে আৰু সকলোৱে আলু, কচু, চিৰা, পিঠা, সান্দহ, আখৈ, লাড়ু আৰু চুঙাত দিয়া বৰা জলপান, চুঙা পিঠা আদি প্ৰস্তুত কৰে। আচলতে মাঘ বিহুৰ দিনা এই সকলোবোৰ খাব লাগে বা ভোগ কৰিব লাগে। সেইবাবে এই বিহুক মাঘ বিহু বা ভোগালী বিহু বুলি কোৱা হয়। উৰুকাৰ ৰাতি মেজি আৰু ভেলাঘৰ সাজি সকলোৱে উলহ মালহেৰে একগোট হৈ মাছ মাংস ইত্যাদিৰে ভোজ ভাত খাই আনন্দ উপভোগ কৰে আৰু পিছদিনা পুৱাই বাৰীত ৰুই থোৱা তামোল পাণ, আম কঁঠাল, নাৰিকল, লেটেকু, পনিয়ল, মধুৰিআম আদি গছত খেৰেৰে বান্ধি গা পা ধুই মেজি জ্বলাই অগ্নি সেৱা জনাই আশীৰ্বাদ লয়। মাঘৰ প্ৰথম দিনা নামঘৰত চাকি জ্বলাই মুখীয়ালজনৰ লগতে ঘৰৰ সকলোৱে একেলগে ভগৱানৰ ওচৰত আশীৰ্বাদ লয় আৰু সৰুৱে ডাঙৰক সন্মান জনাই ঘৰে ঘৰে আলু, কচু, বৰা, জলপান, পিঠা আদিৰে ঘৰৰ পৰিয়ালক আৰু আত্মীয়জনক খুৱাই আনন্দ লাভ কৰে। বিহু অসমীয়া প্ৰাণৰ উৎসৱ। তাই আহোমসকলে বাপু মেজি বা মাইকো চুমফাই বুলি কয়। বঙালীসকলে মাঘ বিহুক পেশী সংক্ৰান্তি, তামিলসকলে পোংগল নামেৰে এক ভোগৰ উৎসৱ পালন কৰে। আৰু এই মাঘ বিহুৰ অগ্নি উৎসৱ অকল ভাৰততে নহয়, বিশ্বৰ প্ৰান্তিতে পালন কৰা হয়। শস্যৰ শ্ৰীবৃদ্ধিৰ হেতু জাৰ্মানীৰ অঞ্চলতো এই কৰে। ধন্যবাদ।